নমস্কাৰ কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৱে ভালে কুশলে আছে মোৰ চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ আজি মই মোৰ মেখেলা চাদৰৰ কালেকশ্যন লৈ আহিছোঁ আচলতে আজি মই মোৰ হাছতীয়া কাপোৰখিনি ৰদাইছিলোঁ প্ৰতি বছৰে ভাদ মাহত মই মোৰ হাছতীয়া কাপোৰখিনি ৰদত দিওঁ এইবাৰো তাকেই কৰিলোঁ আৰু ভাবিলোঁ ভিডিঅ'টো আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ প্ৰথমে মই মোৰ বোৱা কাপোৰৰ কালেকশ্যনখিনি দেখুৱাইছোঁ আহকচোন বলক এইযোৰ প্ৰথমযোৰ গোলপীয়া ৰঙৰ বোৱা কাপোৰ হয় কলা আৰু সোণালী গুণাৰে ফুল বচা আছে বহুত কোমল আৰু পিন্ধিও খুব আৰাম লাগে এইযোৰ হালধীয়া ৰঙৰ বোৱা কাপোৰ কলা আৰু নীলাৰে বুটা বচা আছে হালধীয়া ৰংটো মোৰ বহুত ফেভৰেট হয় আৰু কাপোৰযোৰ পিন্ধি বহুত
এটা সৰু সৰু ফুল আছে, আচলত ফুলখিনি ডাঙৰ হয়, বহুত মৰম লাগে কাপোৰযোৰ। এইখন মেখেলাখন হয়, একেই ফুল চাদৰখনৰ নিচিনা। ছোৱালী আৰু কুলাৰে ফুল আছে। এইখন চাদৰ এয়া মই খুলি দেখুৱাইছোঁ। গোটেই গাতে বুটা আছে, সৰু সৰু বুটা আছে, মাজে মাজে
আজি মই আপোনালোকক দেখুৱালোঁ। আচলতে হাৰ্ডলি মই শাৰীয়ে বেছিকৈ ব্যৱহাৰ কৰোঁ, সেয়েহে মেখেলা চাদৰ ইমানকৈ কালেক্ট কৰা হোৱা নাই। আশা কৰোঁ মোৰ ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিল। যদিহে ভাল লাগিল তেতিয়াহ'লে মোৰ ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আজিলৈ আহিছোঁ।